নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে শিল্পী শিখা। বহু অসমীয়া ধাৰাবাহিকত অভিনয় কৰা অভিনেত্ৰী শিল্পী শিখাৰ জীৱনত লাগিছে অথন্তৰ। নিজৰ বৈবাহিক জীৱনক লৈ সুখী নহয় অভিনেত্ৰী শিল্পী শিখা। ইতিমধ্যে বিবাহ বিচ্ছেদো হৈছে অভিনেত্ৰী শিল্পী শিখাৰ। বিবাহ বিচ্ছেদক লৈ অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে এটি সাক্ষাৎকাৰত জনায় যে বৰ্তমান তেওঁৰ পৰিয়ালত তেওঁ আৰু তেওঁৰ কন্যা সন্তানটি। বিবাহ বিচ্ছেদক লৈ অভিনেত্ৰীগৰাকীয়ে কি ক'লে এবাৰ শুনোচোন আহক। এতিয়া মোৰ পৰিয়ালত মই আৰু পুৱতি মাত্ৰ। কিয়? আমাৰ ছেপাৰেশ্যন হৈ গ'ল। অলমষ্ট 2022ত পুৱতিৰ জন্ম, 22ৰ লাষ্টৰ ফালে মোটামুটি আমাৰ ছেপাৰেশ্যন হৈছে। আপুনিতো 22ত মোৰ তাত আহিছে, তাৰ পিছৰ পৰা? মানে তোমাৰ তাত যেতিয়া আহিছিলোঁ তেতিয়াও মষ্ট প্ৰবেবলি বৰ বেছি ভালটোও চলি থকা নাছিলে, কিন্তু চব কথাটো এনেকুৱা অন কেমেৰা কৈ দিবও নোৱাৰি দিয়াচোন। আমাৰ মানে অভিনয় জগতৰ লগত যিখিনি মানুহ ব্যস্ত হৈ থাকে নহয়, তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা হয় ৰিয়েল লাইফ এটা তো মানুহৰ ধৰিবলৈ অসুবিধা হৈ যায় কোনোবাটো সময়ত। আৰু কেতিয়াবা এনেকুৱা লাগে যে সঁচা কথাটো ক'লেও মিছাই কৈছে নেকি, কেতিয়াবা মিছাটো ক'লেও এনেকুৱা লাগে যেন সঁচাই কৈছে নেকি, তেনেকুৱা যেন লাগে। আৰু অভিনয়নো কোনে নকৰে? নৰ্মেল লাইফত তুমি জানো অভিনয় কৰি থকা নাই? ডেফিনেটলি কৰিছা। আজি তোমাৰ কিবা এটা কথাত বেয়া লাগিছে, তুমি ওলাই গৈছা মানুহৰ আগতো তুমি দেখুৱাব নোৱাৰা, তুমি ভাল হৈ থাকিব লাগিব। আৰু কোনো মানুহ আজিকালি বেলেগক লৈ পেলাই ইমান ব্যস্ত হৈ নাথাকে যে আমুকৰ মন বেয়া লাগিছে, মই অকণমান তাইক চিয়াৰ আপ কৰি চাওঁচোন। নহয় ন, তো কিছুমান কথা আমি এটা ছাইডত ঢাকি থ'বই লাগিব যদি নিজক আগবঢ়াই নিব খোজোঁ।